Hello friends, welcome to my channel. আমি খোৱা খাদ্যসমূহ বাৰু কেনেদৰে পাচন হয় আপুনি বাৰু জানেনে? জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। আমি খোৱা খাদ্যসমূহ ৰাসায়নিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা পাচন হয়। মুখগহ্বৰৰ প্ৰধান কাম হৈছে দুটা। এটা হৈছে খাদ্যবস্তু চবাই গুৰি কৰা আৰু আনটো হৈছে চবোৱা খাদ্যবস্তু গিলা। এতিয়া লালতীয়ে দাঁত আৰু জিভাৰ সহায়ত চবোৱা খাদ্যবস্তু মিহলি কৰি লয়। লালতীত থকা শ্লেষ্মাই খাদ্যবস্তু মিহলি কৰে আৰু চবোৱা খাদ্য কণাবিলাক গৰাহৰ সৃষ্টি কৰে। প্ৰতিগৰা খাদ্য প্ৰথমতে তেতুলৈ যায়, তাৰ পিছত অন্ননলীলৈ যায় আৰু ইয়াকে আমি গিলি খোৱা বুলি কওঁ। আৰু অন্ননলীলৈ যোৱাৰ পিছত অন্ননলীৰ তললৈ খাদ্যবিলাক যায়। এই কাৰ্যত অন্ননলীবোৰৰ পেশীয়ে এটাৰ পিছত আনটো পেশীয় সংকোচনৰ ঢৌৰ সৃষ্টি কৰে। মুখগহ্বৰত থকা লালতীত এমাইলেজ আৰু লাইসোজম নামৰ দুবিধ উৎসেচক পোৱা যায় আৰু এই লাইসোজম নামৰ উৎসেচক বিধে খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰে। পাকস্থলীত ৪-৫ ঘণ্টা খাদ্য থাকে। শিশুৰ পাকস্থলীৰ ৰসত ৰেনিন নামৰ এবিধ উৎসেচক পোৱা যায় আৰু এই উৎসেচক বিধে গাখীৰৰ পাচন ঘটোৱাত সহায় কৰে। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।